নমস্কাৰ আপোনালোকে চাই আছে ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ গুৰুত্বপূৰ্ণ খবৰ সৈতে ষ্টুডিঅ'ত মই জাহিৰ সিকদাৰ কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে এটা নতুন কথা কোৱাৰ পিছতেই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গাড়ীৰ হৰ্ণক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দেশজোৰা গাড়ীৰ হৰ্ণক তবলা বা বায়ুৰ সুৰলৈ ৰূপান্তৰিত কৰাৰ কথা কৈছে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে আৰু এই সম্পৰ্কে অসমৰ জনপ্ৰিয় কণ্ঠ এলপি জুবিন গাৰ্গে মন্তব্য প্ৰকাশ কৰিছে জুবিন গাৰ্গে কৈছে যে হৰ্ণ কেতিয়াও তবলা হ'ব নোৱাৰে তবলা কেতিয়াও হৰ্ণ হ'ব নোৱাৰে হৰ্ণ হৰ্ণেই আৰু তবলা তবলাই আমাৰ লগত জুবিন গাৰ্গৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছো আপোনালোকলৈ সেইটো মোৰ কাৰণে হাস্যকৰ কিন্তু কাৰণ হৰ্ণ সদায় হৰ্ণ হ'ব লাগে হৰ্ণ কেতিয়াও তবলা হ'ব নোৱাৰে পেঁপা হ'ব নোৱাৰে ঢোল হ'ব নোৱাৰে সেইটো ষ্টুডিঅ'ত হয় সেইটো মিউজিকটো কেতিয়াও হৰ্ণ হ'ব নোৱাৰে যদি হৰ্ণ মিউজিক হৈ যায় বা মিউজিক হৰ্ণ হৈ যায় আমাৰ কাম নাইকিয়া হৈ যাব গতিকে এই মই নাজানো কোন আমাৰ মানে কোনে দিছে নিৰ্দেশটো কোনে দিছে কোন তেওঁ নিজে লগাই লওক আমাক নালাগে